হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল অসম টেক। এতিয়া ভাৰতবৰ্ষত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অৰ্থাৎ জিঅ'ৰ মালিক মুকেশ আম্বানীয়ে লৈ আহিব 5G সেৱা গোটেই ভাৰতবৰ্ষত। আপোনালোকে এই পিকচাৰটো চাব, 1G 2G 3G 4G 5G কিমান চনত আহিছিল আপোনালোকে চাব পাৰে। 5G যদি ভাৰতবৰ্ষত হয়, এইটো হ'ব প্ৰথম ব্যৱহাৰ হৈ থকা বৃহৎ সেৱা সৰ্বপ্ৰথম ভাৰতবৰ্ষত। 5G চিম ব্যৱহাৰ হৈ আছে অকল দুটা কাণ্ট্ৰিত, খালী টেষ্টিঙৰ কাৰণে। এই 5G হ'ল অকল অয়া কোম্পানীৰ। এই কোম্পানীটো সম্পূৰ্ণ চাইনাৰ। এতিয়াতো চাইনা আৰু ভাৰতৰ লগত ছেকেণ্ড ৱৰ্ল্ড ৱাৰ চলি আছে। অয়া কোম্পানীয়ে এই 5G সেৱা বিক্ৰী কৰিব। জিঅ'য়ে যদি এই সেৱা ভাৰতবৰ্ষত লৈ আহে, তেতিয়া অয়া কোম্পানীয়ে আকৌ 5G বিক্ৰী কৰিব নোৱাৰে। তেতিয়া জিঅ'ৰ পৰা 5G ক্ৰয় কৰিব লাগিব। 5G চিম হ'লে একদম কলত ন' ডিষ্টাৰ্ব, নন ষ্টপ কথা কৈ থাকিব পাৰিব আপোনাৰ প্ৰিয়জনৰ লগত। জিঅ'য়ে আগতে লৈ আহিছে জিঅ' ফোন 3 5G মোবাইল। এতিয়া খালি চিম ওলাবৰ বাকী। চিম ওলালে এই জিঅ' ফোন 3ত আপুনি ব্যৱহাৰ কৰিব পাৰিব। এই ফোনটো 5G চিমৰ কাৰণে জিঅ'য়ে প্ৰডাক্ট কৰিছে। তো ফ্ৰেণ্ডছ, এইবিলাক বাদ দি গুৰুত্বপূৰ্ণ কথাত বলক। এই 5G ভাৰতবৰ্ষত অনাৰ ক্ষেত্ৰত ফেচবুক কোম্পানীয়ে জিঅ' ইনভেষ্ট কৰিছে 43,573.62 কৰোৰ ইণ্ডিয়ান ৰুপিজ। এটা ভাৰতৰ গৌৰৱৰ কথা যে গুগলৰ CEO মিষ্টাৰ সুন্দৰ পিচাই ভাৰতবৰ্ষৰ তামিলনাডুত জন্মগ্ৰহণ কৰি নিজৰ জন্মভূমিক ডেভেলপ কৰাৰ মগ্নত 5G চিম আনি আছে ভাৰতবৰ্ষত। তেওঁ এক্সাইটেড যে 100 মিলিয়ন ভাৰতীয়সকলৰ হাতত 5G চিম সেৱা তুলি দিব। জিঅ'ক পৃথিৱীৰ বহুতো কোম্পানীয়ে টকা ইনভেষ্ট কৰিছে। তাৰ মাজত আছে ফেচবুক 43,000 টকা আৰু শ্বেয়াৰ 9.99, চিলভাৰ লেক 1.15 শ্বেয়াৰ আৰু ইনভেষ্ট কৰিছে 5,000 কৰোৰ।